Welcome back my YouTube channel Riders. তো আজি গৈ আছো এখন ধুনিয়া ঠাইত ফুৰিবলৈ ঠাইটোৰ নামটো নকওঁ এতিয়া কাৰণ ভিডিঅ'ৰ মাজত কম নহলে আপোনালোকৰ এক্সাইটমেণ্টে গুচি যাব ন সো আজি গৈ আছো এখন ধুনিয়া ঠাইলৈ ফুৰিবলৈ তো ক'ত গৈ আছো চাই থাকক ভিডিঅ'টো এতিয়া বলক ষ্টাৰ্ট কৰো ভিডিঅ'টো তো আজি গৈ আছো ৰংমা গিটিল এই darnggiri অলপ আগত এটা ৰাস্তা আছে খাৰুকুটা নামৰ ঠাই তো ইদি যাব লাগে আৰু তাৰ পৰা কমেও 20 কিলোমিটাৰ মান হয় তো তাতে এখন ধুনিয়া ঠাই আছে আৰু এটা বহুত ডাঙৰ পাথৰ আছে তো তালৈ গৈ আছো আৰু এতিয়া আমি আহি পালো দুধনৈ ডাঙৰ পাথৰ আছে তো তালৈ গৈ আছো ভিডিঅ'টো চাই থাকক দেই আজি আৰু এতিয়া আমি মেঘালয় আহি পালো মানে ইয়াৰ পৰা মেঘালয় ষ্টাৰ্ট হৈ গ'ল আৰু আহি থাকোঁতে অলপ চলপ বৰষুণো পালোঁ এই ৰাস্তাবিলাক দেখি আছে পানী পানী হৈ গৈছে আৰু এইবিলাক মেঘালয় এৰিয়াৰ ভিতৰত পৰে আৰু এইবিলাক ধুনীয়া ধুনীয়া স্কুল আছে এই গীৰ্জাঘৰ মানে চাৰ্চ আহি পালোঁ একদম কাষত ৰংমা গিটিলৰ চিনাৰীবিলাক দেখি আছে আপোনালোকে একদম মজা পাহাৰৰ কাষে কাষে আৰু এইটো মেঘালয় হয় চাওক একদমবিলাক কেনেকুৱা আৰু ৰাস্তাবিলাক চাওক না ৰাস্তাবিলাক একদম ধুনীয়া পাহাৰৰ কাষে কাষে আৰু চাৰিওপিনে সেউজীয়া সেউজীয়া লগতে গাড়ী চাড়ী একো নাই তো বহুত মজা লাগি আছে ক'বলৈ একদম ভাষা নাই আৰু মেইন ঠাইলৈ গৈ আজি বম মজা লাগিব কিন্তু ভিউ চাওক একবাৰ আমি কিমান ওপৰত আছোঁ আৰু এইবিলাক তলত চাওক ঘৰ বহুত আছে তামোলৰ বাগানে বাগান একদম পাহাৰৰ ওপৰলৈকে আছে বাগানে বাগান একদম বহুত ধুনীয়া লাগিছে ঠাইখন ৰাস্তা চাওক একদম আৰু আমাৰ হিৰ' এতিয়া আছে আৰু এতিয়া হৈ গ'ল ষ্টাৰ্ট অফ ৰ'ডিং আৰু আপোনালোকেতো জানে পাহাৰীয়া ঠাই মই কৈছিলোঁ আগতে তো আপ ডাউন তো ৰাস্তাবিলাক চাওক একদম আপ ডাউন এতিয়া আপত উঠিলোঁ আৰু এতিয়া যাব লাগিব ডাউনত চাওক ৰাস্তাবিলাক বনাই আছে কিন্তু হোৱা নাই ৰাস্তাবিলাক হ'লে বেছি ভাল লাগিব আৰু ৰাস্তাবিলাকতো জানে পাহাৰৰ কাষে কাষে একদম মজা আৰু এতিয়া আমি গৈ আছোঁ তলত মানে ওপৰত উঠিলোঁ প্ৰথমতে আৰু এতিয়া গৈছোঁ তলত আৰু বাইক ষ্টাৰ্ট নকৰাকৈ যাব পাৰে আপোনালোকে চাব পাৰে আমি বাইক ষ্টাৰ্ট কৰা নাই বাইক ষ্টাৰ্ট নকৰা গৈ আছোঁ ৰাস্তাবিলাক চাওক একবাৰ আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে ৰাস্তাবিলাক চাই তো আপোনালোকে দেখি আছে ৰাস্তা একদম ডেঞ্জাৰ পুৰা আপ পাহাৰীয়া ৰাস্তা একদম দেখিবলৈ পাইছে একদম ডেঞ্জাৰ ৰাস্তা তো আৰু পাহাৰে মাজে মাজে আহি একদম ফাইনেল ওপৰলৈ আহিলে ভাগৰ লাগি গ'ল আৰু বিচাৰি বিচাৰি ফাইনেলি আমাৰ পাই গ'লোঁ আজি আমাৰ লোকেশ্যন এইটো চাওক এইখনে হৈছে আমাৰ লোকেশ্যন কি লিখা আছে চাওক কি লিখা আছে ময়ে বুজি নাপালোঁ আৰু আপোনালোকে কেনেকৈ বুজি পাব কাৰণ গাৰো ভাষাত লিখা আছে ন তো বুজি নাপালোঁ ওপৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাওঁ ঠাইখন আৰু এইখনে হৈছে ৰংমা গিটিল তো বলক এতিয়া ওপৰলৈ যাওঁ Oh my god ইয়াৰ পৰা ভিউ চাওক কেনেকুৱা ঠাই মাই গড ইয়াৰ পৰা চিনাৰীবিলাক চাওক এইফালে আছে শ্বিলঙতকৈ একদম বহুত বেলেগ বহুত ডাঙৰ পাথৰ হয় এইটো চাওক
এয়া খালি পাহাৰৰ ওপৰত একদম বিচাৰি ফাইনেলি পাই গ'লো আমাৰ লোকেশ্যন চাওক চিনাৰী চাওক একদম পাহাৰে পাহাৰ চাৰিওপিনে পাহাৰ আৰু পাহাৰৰ মাজত এই ডাঙৰ পাথৰ আৰু এয়া হৈছে ৰংমা গিটিল চাওক চিনাৰী চাওক একদম মজা চিনাৰী চাৰিওফালে পাহাৰ আৰু পাহাৰৰ মাজত আছে ৰংমা গিটিল আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক চাওক ভিউ পইণ্ট চাওক আৰু এইফালে চাওক মেঘৰ বাহিৰে একো দেখা পোৱা নাযায় আৰু বৰষুণো আহিব আৰু চাগে এই মেঘবিলাক চাওক কেনেকুৱা আন্ধাৰ হৈ আহি আছে চ' তো বৰষুণ দিব আৰু এইফালে দেখি আছে মেঘবিলাক কেনেকুৱা হৈ গ'ল তো এতিয়া আমি যাম ঘৰত কাৰণ ইয়াৰ পৰা ঘৰৰ বহুত দূৰ হয় আৰু আমি এতিয়া আছোঁ মেঘালয় আৰু দেখিছে আন্ধাৰ হৈ গৈ আছে তো যাব লাগিব এতিয়া আৰু এতিয়া আমি গৈ আছোঁ ঘৰত আৰু আমি পাহাৰৰ বহুত ওপৰত আহিছোঁ চ' বাইকটো ষ্টাৰ্ট নকৰাকৈ যাব পাৰে আপোনালোকে চাব পাৰে আমি বাইকটো ষ্টাৰ্ট কৰা নাই আৰু এনেকৈ গৈ আছোঁ আৰু কমচে কম 3 কিলোমিটাৰমান আপোনালোকে বাইক ষ্টাৰ্ট নকৰাকৈ যাব পাৰিব তো আমি গৈ আছোঁ ষ্টাৰ্ট কৰা নাই এনেকৈ গৈ আছে উইদাউট ষ্টাৰ্ট তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা নিশ্চয় কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব